নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে বিশেষকৈ মেট্ৰিকত যিসকল ছাত্ৰ ছাত্ৰী ফেইল কৰিছে অৰ্থাৎ অনুত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ আনহাতে কেতিয়ালৈ ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল এই ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ জনাই দিয়া হ'ব তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে শেষলৈ চাই থাকিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আমি দেৰি নকৰে ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে জনাব বিচাৰিছোঁ যে প্ৰথমতে আমি জনাব বিচাৰিছোঁ যে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো তোমালোকৰ ইতিমধ্যে তোমালোকৰ জনাইছে 14 জুনত তোমালোকৰ আবেদন তোমালোকে কৰিব পাৰিবা 14 জুনৰ পৰা 24 জুনলৈকে তোমালোকৰ লাষ্ট ডেট আছে এই পৰীক্ষাটোৰ কাৰণে তো তোমালোকে বহুত বেছি টাইম নোপোৱা এই পৰীক্ষাটোৰ বাবে আৰু মই অলৰেডি কৈছোঁ তোমালোকক যে এই পৰীক্ষাটোৰ বাবে তোমালোকৰ চিলেবাছ যিখিনি চিলেবাছ তোমালোকে পঢ়িয়া চিলেবাছ সেইখিনিৰ ওপৰতে তোমালোকৰ পৰীক্ষা হ'ব আৰু তোমালোকৰ কুৱেশ্যন পেপাৰ বহুত বেছি সহজ হ'ব তো তোমালোকে চিন্তা কৰিবলগীয়া একো নাই কেৱল ভালদৰে পঢ়ি যোৱা আৰু মই ভাবোঁ কি তোমালোকৰ সকলোৱে এই পৰীক্ষাটো ভাল হ'ব আনহাতে কেতিয়ালৈ ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল তো তোমালোকে ইতিমধ্যে গম পাইছে যে এইচএছৰ ছাত্ৰ ছাত্ৰীসকলে গম পাইছে যে শিক্ষা সংসদৰ লগত যি কাউন্সিলৰ যি বৈঠক হৈছিল তাত স্পষ্টভাৱে জনাই দিয়া আছিল যে 20 জুনৰ পূৰ্বে ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল কিন্তু তাৰিখ এতিয়ালৈ ঘোষণা কৰা নাই তো কেতিয়ালৈ তাৰিখ ঘোষণা কৰা হ'ব তো নেক্সট ভিডিঅ'ত মই জনাই দিম তো ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম।